ছোৱালী তোৱালী নাহে নেকি নে? এই আহিব ৰ বহুত টাইম ৰখিলোঁ কলেজটো ছুটি হ'ব দেই তোৰতো গাৰ্লফ্ৰেণ্ড আছে দেচোন প্ৰব্লেমেই নাই আৰু মোৰ আৰু ক'তনো টাইমেই নাযায় টাইম পাছ গাৰ্লফ্ৰেণ্ডৰ কাম নাই কোনো নহয় নি টাইম পাছ নেকি তোৰ निहाय नखरा तेरा नी हाई रेटेड गबरू नु मारे नी मुंडे पागल हो गए ने तेरे गिन गिन लक दे हुलारे निहाय नखरा तेरा नी हाई रेटेड गबरू नु मारे नी मुंडे पागल हो गए ने तेरे गिन गिन लक दे हुलारे কালি বা আহে নাহে লাগিব কিন্তু ভাবিব মই নাজানো এইবিলাক আহিছে এই আহিছে কথা পাতিল ৰ'বাচোন যোৱাকালিও তোমাক দেখা পাইছোঁ মানে তোমাক মোৰ বহুত ভাল লাগে তো তোমাৰ যদি কোনো ভাল পোৱা নাই তেতিয়াহ'লে মই তোমাক ভাল পাব খুজিছোঁ তুমি কি কোৱা ভাবি চাব লাগিব তোমাৰ কথা ৰ'বাচোন নাম্বাৰটো দি যোৱা কোৱা 7896 71 য়েছ অলপ লেখা থাকিল ঠিক আছে লগ পাম হয় নাম্বাৰটো আনিলোঁ কিবাকে ঐ কি হ'ল নেকি এই নাম্বাৰটো দিলে কালি ক'ব বুলি কৈছে তো বল 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 যাওঁ এতিয়া যাওঁ কিবা কয় ভাই টেনশ্যন হৈ যায় হ'ব ন ছোৱালীজনীক এটা ফোন কৰোঁ নামটো সোধা নহ'ল হেল্ল' অঁ মই দিয়া কিয় কালি তোমাৰ নামটো সোধাই নহ'ল নহয় এনচাৰটো কৈ দিবা পিছে কাইলৈ ক'বা হা বাই হেল্ল' অঁ কোননো অঁ মোৰ নাম চয়নিকা ডেকা অঁ আপুনি অঁ কালি ধন আপুনি মোৰ নামটো নুসুধিলেই অঁ মোক অলপমান ভাবি চাবলৈ সময় দিয়ক মই কালি কৈ আছোঁ অঁ ঠিক আছে হেল্ল' অঁ চয়নিকা কোৱা লাভ ইউ টু হেল্ল' অঁ ক'ত আছা জল্দি আহ অঁ ঠিক আছে बेबी बैठ चिपक के आजा मेरी बाइक पे मौसम अच्छा है चलेंगे लॉन्ग ड्राइव पे अच्छा लगता है पकड़ के रखना टाइट से मैं लूंगा लेफ्ट क्योंकि तुझ में रहूं मैं इजाजत दे जीने की मुझको आदत दे तुझ में रहूं मैं इजाजत दे जीने की मुझको आदत তোমাৰ কথা এতিয়া তুমি যদি আৰু মাক মেনেজ কৰিব পাৰা প্ৰব্লেমেই নাই মায়ে গম পায় নাই তোমাৰ ৰিলেশ্যনৰ কথা কি কৈছে একো কোৱা নাই
কোৱা তুমি কথা পাতা মাৰ লগত তেতিয়াই হ'ব হয়নে নহয় তুমি যদি বেলেগ দৰা আহে কি গুচি যাবা নি মোক এৰি কিনে নোযোৱা ভাল কথা তেতিয়াহ'লে নাযাওঁ দিয়া তুমি নাযাবা কেৱল তুমি ঘৰত মেনেজ কৰা মা দেউতাক আমাৰো 3 বছৰ হ'লে হয়নে নহয় আৰু মোৰো মোটামুটি অলপ চলপ হ'লে আৰু ঘৰৰ কাম কমপ্লিট হৈ যাব তো তুমি কথা পাতা ঘৰৰ লগত তুমি জিলিকি জিলিকি থকা সদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি জিলিকি জিলিকি থকা সুদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি মোৰ বুকুতে লাগি তুমি মোৰ অঁ তোমালোকৰ বাটত আহা নকৰোঁ দেৰি অঁ কোৱা আমাৰ বাটত বেছি দেৰি নকৰিবা মা আছে 5 মিনিট ঠিক আছে কি কৰি আছিলা ইমান টাইম ঘৰত নাই এনেই বহি আছিলোঁ অঁ বাকী খবৰ ভাল খবৰ ভাল তোমাৰ মই এইফালে আহিছিলোঁ ভালে দিয়া মোৰ খবৰ অলপ মই লগ কৰিছে বহুদিন দেখাও নাই এই কোনোবা আহিছে কোন হয় এইটো শেষ আজি যোৱা যোৱা জল্দি যোৱা জল্দি যোৱা ৰচোন মই মাক কৈ দিম ৰচোন মা মা আমাৰ বাঘৰ লগত কথা পাতি আছে কি হৈছে বাবু আমাৰ বাঘৰ লগত কথা পাতি আছে মিছা কথা কি শুনিছো এইবোৰ সঁচা নে মিছা সঁচা মা আৰু এদিন দেখিছোঁ মই নহয় তেওঁ মোৰ ফ্ৰেণ্ড হয় ঠিক আছে তোৰ মামাক ফোন কৰোঁ এতিয়াই মই তোৰ আজিৰ পৰা কলেজ চলেজ যোৱা বন্ধ অঁ প্ৰাঞ্জল তই এতিয়া আমাৰ ঘৰলৈ আহিবিচোন এই মইনাৰ কাৰণে দৰা এটা চাব লাগে হেল্ল' অঁ বা কওক অঁ অঁ ঠিক আছে মই চাই আছোঁ ভাল দৰা আছে মানে অঁ অঁ ঠিক আছে যোৱা অঁ বাইদেউ কিয় মাতিলি কোৱাচোন তই তোকচোন মই ফোনত কৈছোঁৱে তোৰ ভাগিনৰ কাৰণে ভাল চাকৰি কৰা ল'ৰা এটা চাবিচোন অঁ হ'ব দে অঁ কিন্তু ল'ৰাটো মদ খায় বয়স 40 বছৰ নহয় বেছি হ'ব লাগে অঁ মদ খাক যা পইচা পাতিটো আছে লৈ আনিবি বিয়া দিম তাই অঁ হ'ব দে মই যাওঁ দে এতিয়া ঘৰ ক'ত যা চাহ এটা খাই যা মোৰ কাম আছে মই কালি আহি যাম ল'ৰাটোক লৈ
চয়নিকা ইফালে আহ গৈছোঁ মা আজিৰ পৰা তই এইটো ৰুমত সোমাই থাক তোৰ বিয়া ঠিক হৈছে মোৰ চব শেষ কি কৰোঁ একো উপায় নোপোৱাত পৰিছোঁ জুপি তই আমাৰ ঘৰক আহচোন মই এটা বহুত বিপদত পৰিছোঁ ঠিক আছে দে আহ আহিপালি কচোন ক তোৰ কি বিপদ হৈছে মোৰ বিয়া ঠিক হৈছে হয় নেকি বহুত ডাঙৰ বিপদ নহয় মই যে হিৰকক ভাল পাওঁ তই ক'ব পাৰিবিনে হ'ব দে কৈ দিম তাৰ বেলেগ এটা ল'ৰা আনিছিল তাৰ 40 বছৰ হৈছে আৰু ঘৰ মতাই হয় নেকি কি কৰিবি এতিয়া খুৰীয়ে ঠিক কৰিছে হ'ব দেচোন মই কথা পাতি চাম মই যে হিৰকক ভাল পাওঁ তই প্লিজ কৈ দিবি মাৰ হ'ব দে কৈ দিম তাৰ লগত মই বিয়া নহয় সি এটা ঘৰ মতাই হ'ব দে পইচা থাকিল কি হ'ল মই তাৰ লগত বিয়া নহয় মই তাতকৈ মৰি থাকিম সেইবিলাক নকবি মই খুৰীৰ লগত কথা পাতিম ঠিক আছে পাতচোন মই কথা পাতোঁ ঠিক আছে মই মাতো যাম মা শুনাচোন কি হ'ল কচোন তাই বোলে কিবা কয় খুৰী মোকতো চিনি পায় আপুনি পাওঁ দিয়া আপোনাৰ খবৰ কেনে মোৰ খবৰ ভালে তোমাৰ খবৰ কোৱাচোন মোৰ খবৰো ভালেই খুৰী আপোনাক মই এটা কথা ক'ব খোজোঁ কোৱাচোন কি কথা মানে চয়নিকাৰ কথা চয়নিকা এটা ল'ৰাক ভাল পায় আপুনি জানে কি জানি গম পাওঁ ৰ'বা মই সেই ল'ৰাটোৰ লগত বিয়া নিদিওঁ ল'ৰাটো বহুত দুখীয়া হ'ব পাৰে ল'ৰাটো বহুত দুখীয়া কিন্তু বহুত ভাল মদ ভাং একো নাখায় মই ভাবোঁ খুৰী হিৰকৰ লগত বিয়া দিলে তাৰ জীৱনটো বহুত সুখৰ হ'ব আৰু ল'ৰাটোৰ বহুত বয়স হৈছে ল'ৰাটো মদাহী প্ৰায় 40 বছৰমান হ'ব নেকি তাৰ লগত যদি বিয়া দিয়ে তাৰ জীৱনটো পিছত বহুত প্ৰব্লেম হ'ব পাৰে গতিকে খুৰী আপুনি যদি মোক বিশ্বাস কৰে আপুনি সেই বিয়াখন কেঞ্চেল কৰি হিৰকৰ লগত বিয়া দিয়ক মই তাইৰ বান্ধৱী বুলিহে কথাখিনি ক'লোঁ বাকী আপোনাৰ কথা বান্ধৱী হিচাপত আহিছা ভালে লাগিছে তুমি এইবোৰ কথা ক'ব নালাগে মই তাৰ লগতে বিয়া দিম খুৰী আপুনি যি ভাল দেখে মই যাওঁ দিয়া ক'ত যোৱা চাহ খাই যোৱা নাই নাই চাহ নাখাওঁ নাই কালিয়ে মই গুচি যাম ঘৰ ইমান দুখ আৰু সহ্য কৰিব নোৱাৰোঁ মোক সদায় মাৰধৰ কৰে মদ খাই বল চয়নিকা বল আজিয়ে ওলাই যাম जिसके लिए मरता था जीता था जिसके लिए मरता था एक ऐसी लड़की थी जिसे मैं प्यार करता था নহয় মই হিৰকো না তুমি যোৱা কোন তুমি কোন চয়নিকা কোন চয়নিকা চয়নিকা মই চয়নিকা নহয় মই হিৰকো না তুমি যোৱা কোন তুমি কোন চয়নিকা কোন চয়নিকা চয়নিকা মই চয়নিকা মই তোমাৰ গাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নাই মই যাওঁ গুণি এইটো ধৰে মোক মাৰি লাগে ধৰে মই যাওঁ গুণি চয়নিকা মই চয়নিকা মোৰ কি হ'ব তুমি
গাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড তুমি বিয়া হৈছিলে বা জানো না অঁ কে আহিছ এতিয়া মোক মাত দৰকাৰৰ কাৰণে আহিছোঁ তোমাৰ তাকে গৈছে তুমি চোৱা নিকা অঁ তুমি গুচি আহিছ কি হৈছে তোমাক কোনে মাৰছি তোমাক তুমিতো আৰু এৰি নাযাওঁ মোক নাযাওঁ ঘৰত থাকিম ভালকৈ থাকিবা ব'লা ব'লা মোক আৰু এৰি নাযাবা তুমি ব'লা ব'লা ব'লা